কালিলৈকে বোৱাৰীজনীয়ে বনাইছিলে সিজাইছিলে খাইছিলোঁ এতিয়া আকৌ নাই নহয় কালি কণিকাজনী আহি পিনি আকৌ লহৰ লগাই থৈ গ'লহি নহয় কাম কৰিব নালাগে আমুক তামুক হয়নে নহয়নে তাই মোক হিংসাতে কৰিলে নে কি কথা মই একো নাজানো আৰু দেই এইবোৰ বুজি চুজি নাপাওঁ এতিয়া গৰমখনত এতিয়া কেইটা বাজিলেগৈ সেই 3:30 বাজিলেহে এতিয়া আজৰি হৈছোঁহি কাঁহীয়ে বাতিয়ে ধুই চৰু কেৰাহী ধুই চোৱা মোকা একদম উঠাই মেলি এখন মোহাৰি থৈ আহিছোঁ ঠাইখন মোহাৰি নথ'লেও বেয়া লাগে নহয় আকৌ ভাতকেইটা খাই শান্তি নাইকিয়া হ'ল আৰু মোৰ এতিয়া সেই ৰাতিপুৱা কেইটা বজাতে উঠা সেই 6টা বজাতে উঠা এতিয়ালৈকে অকণো দীঘল দিবলৈ সময় পোৱা নাই যাওঁ অকণমান দীঘলে দি লওঁগৈ নেকি কাৰেণ্টটো নাই নহয় আকৌ বিচনী মাৰি থাকিবলগীয়া হৈছে কাৰেণ্টটো আহি লওক তাৰপৰা শুইহে থাকিমগৈ আৰু অকণমান দেই আকৌ ৰাতিকৈ আছেই নহয় বনাবলৈ মেলিবলৈ আকৌ হাঁহে কুকুৰাই বন্ধা গৰু ছাগলী এখন মানে ঐ শুনি ঐ আছনে ঐ ঘৰত আছনে নেকি কালি বোলো সেই বোৱাৰীজনী কথা কেইটামান শিকাই থৈ যাম বুলি ভাবিছিলোঁ তই আকৌ সেই নিদিলি খৰ কৰিলি ঘৰলৈ যাবলৈ গ'লোগৈ আজি এতিয়া লৰালৈকে আহিছোঁ সেই বৰষুণেই দিব এতিয়া সেইকাৰণে বোলো পটাপট যাওঁ কৈ থৈ আহোঁগৈ আছনে ঐ ঘৰত তহঁতি আছোঁ দেখা নাই নি বাবা সোমাই এইডোখৰতে বহি আছ তেওঁ বোলে মতা নাই আকৌ সেই দেখা নাই নে বুলি সুধিছ এইডোখৰতে আছোঁ বুলি ক'লেও হয় তেওঁ বৰদম লৰালৈকে আহিছোঁ মই আকৌ বোলো কালি সেই বোৱাৰীজনীক কথা কেইটামান যে শিকাম বুলি ভাবিছিলোঁ সেই গুচি গ'লোগৈ খৰকৈ থাকিলেই মোলো এতিয়া বৰষুণো আহিব ল'লে একদম বতৰ কোলা কৰি আনিছে বোলো যাওঁ তাইক কথাটো কৈ থৈ আহোঁগৈ ইমান ফোপাই জোপাই আহিছোঁ গোটেইজনী কাইলৈ অহা হ'লেও হয়চোন তই এতিয়া বৰষুণ দিবলৈ বৰষুণ অহা আগে আহি দিছে ইমান লৰালৈকে কাইলৈ অহা হ'লেও হয় তই কাইলৈ অহা কথা কৈছ মোক কালি গৈ পিনি টোপনিয়ে নধৰিলে ৰাতিটো দেখিছ নে একদম চকু টকু সোমাই আছে তই আকৌ বোলো কি কৰিছ কি নাই মই কৈ থৈ গ'লোঁ হয় তথাপিতো আকৌ বোলো ভাত চাত বনাবলৈ দিছ নি একদম মোৰ চিন্তাত মানে কালি মই ৰাতিটো শুব পৰা নাই বোলো কি হ'ব এতিয়া তাতে কালি দেখিলোঁ এয়া আৰু সেই বান্দাখনৰ পৰা নামিবলৈ ল'লে সেয়া দেখি যে একদম মানে মোক কৈছোঁ মনতে পৰি আছে এলে নাই মই ৰাতিপুৱাই আহিম বুলি ভাবিছিলোঁ সেই ৰাতিপুৱা আকৌ সেই ইটো কাম দেখিছোঁৱে নহয় আৰু তই সেই কামবোৰ কৰি থাকোঁতে সময়ে নাপালোঁ এতিয়া বোলো নাই কৈ থৈ আহোঁগৈ পটাপট সেই বুলিয়ে লৰালৈকে আহিছোঁ তই দুসাঁজ নাই খোৱা বুলি ক'লে বিশ্বাস কৰিম কিন্তু আকৌ তই হোৱা নাই বুলি ক'লে বিশ্বাস নকৰোঁ দেই কেলৈ এবাৰ আমাৰ চব যে সেই ক'ত সেই মোমায়েকৰ ঘৰত ভাওনা চাবলৈ যাওঁতে তোক যে মাতি আনিছিলোঁ ঘৰ ৰখিবলৈ ৰাম চোৰে হাঁহ নিয়া নাই গোটেই হাঁহে চট ফৰাই ফুৰিছে ইমান জগালোঁ মোৰ অকলে উঠি যাবলৈ ভয় লাগিলে তেতিয়া গোটেইখন পিছফালে হাবি নহয় জানো নুঠিলি গোটেইজনী এবাৰ টোপনি গ'লে পৃথিৱীৰ কথা গম নাপাওঁ তই টোপনি নাই যোৱা বুলি ক'লে মই বিশ্বাস নকৰোঁ দেই মোক তই তেনেকৈ কথা নকবি বুজিছ আগৰ কথাটো বেলেগ এতিয়া আকৌ সেই বয়স হৈছে নে এতিয়া বৰকৈ টোপনি চোপনিবোৰ নধৰে যে তাতে এই কালি দেখি গৈ পিনি মানে মোৰ আৰু টোপনি নধৰিলে তই আকৌ সেই আগৰ কথাটোকে কৈ আছ আগৰ কথাটো আৰু বেলেগ আৰু সেইটো এজনী তই আৰু পাই সেই কিবা ক'ৰবাত কিবা কিবি হ'লেও সেই কিবা টোপনি চোপনি কথা ওলালে তই আপুনি এই কথাটোকে কয় আৰু এবাৰ আমাৰ ঘৰত আৰু ৰখিবলৈ মাতিলোঁ আৰু এজনী শুইয়ে থাকিলে আৰু নুঠিলে আৰু হাঁহে সেই হাঁহ চুৰ নিলে সেইবোৰ কথা চবতে নকবি আকৌ ময়ো লাজ পাওঁ নহয় আৰু সেই কিজানি সেইদিনা চাগে মই ভাগৰে জাগৰে আছিলোঁ গম পাওঁ নে সেইকাৰণে ইমান টোপনি ধৰিলে এতিয়া আকৌ কি কৰিছিলোঁ আকৌ মই পাহৰিলোঁ নহয় দিন হ'ল যে তই অকল আৰু মানুহৰ আগত আৰু সেইটো কথাকে কৈয়ে থাক নকবি আৰু সেই আজিৰ পৰা নকবি সেইষাৰ কথা দেই তই বৰ লাজ দিয় দেই সেই কথাটো কৈ নকওঁ দে সেই মাতি দে সেই বোৱাৰীক মাতি দে সেই কি ক সেই মাতি দে মোৰ একদম দিনটো কাম কৰি ৰাতিপুৱাৰ পৰা দেখিছে তিতা হাত শুকোৱা নাই আজি এতিয়া অকণমান আগতে বহিছোঁ অকণমান দেৰি হৈছেহি মই আৰু সেই তই চাহ তাহ খাওঁ বুলি নকবি আকৌ লাল চাহকণ খাবলৈ মন গৈছে কিবা মন গৈছে বোৱাৰীকে কবি মই নোৱাৰোঁ দেই মাতি ল তই নিজে হ'ব তই মাতিব নালাগে মই নিজেই মাতি ল'ম বাৰু আৰু হেৰি নহয় এতিয়া গম পালি সেই ভাত শাককেইটা বনাওঁতে কিমান কষ্ট সেই কাঁহী বাতিকেইটা ধুওঁতে কিমান কষ্ট সেই তাই যে সেই ইমান গৰমখনত সেই পেটত কেঁচুৱা লৈ হেদেই বাৰু কাম কৰি থাকে নহয় সেইটো হ'লে দুখ বুজি নাপালি এতিয়া নিজে কৰি পিনি সেই ভাগৰ লাগিলত এতিয়া গম পাইছ বোৱাৰী আছোন এখিলা কি কৰিছ এজনী শুইছ নি অকণমান এখিলা তোক কথা এটা কৈ থৈ যাওঁ বুলি ভাবিছিলোঁ শুই আহিলে মই এই ভিতৰতে আছিলোঁ শুই আহ এইখনত নবহিবি তই এইখনত বহিবলৈ আহিছ নি চাম তয়ো বৰ কামবোৰ বেলেগকৈ কৰ দেই সঁচাই এইখনতো বহিব লাগে নে এইখনত মই চকীখন এই বেয়া নহয় আকৌ খুৰী এই ডাঙৰ মানুহৰ আগত আকৌ ওপৰত বহিবলৈ তই আকৌ এনেকুৱা গান নীতি নিয়ম মানিব নালাগে আৰু তাতে সেই মই খুৰীয়েহে মোৰ আগত বহিলেও একো নহয় এতিয়া সেই তই ভালত মানুহ সেইটো দেখিবলৈকে ভাল এতিয়াতো এনেকুৱা মানুহজনী আৰু নোপোৱা এতিয়া সেইবোৰ ধৰিব লাগেনে বাৰু সেই এনেকৈ ঘপককৈ নবহিবি আকৌ তোলে চোলে তোৰ দিগদাৰ নহয় গম পাৱ নে মই আকৌ সেইকাৰণে সেই কথা কেইটামান ক'ম বুলিহে আহিছোঁ তোক আকৌ শাহুৱে কৈছে নে নাই নাজানো দেই মই আৰু কালি তোক দেখি গৈ মোৰ ৰাতিটো টোপনি নধৰিলে মইতো সেইকাৰণে যাওঁ তাইক কৈ থৈ আহোঁগৈ এতিয়া সেয়া তই মোৰ মুখৰ আগতে এয়া কৰিবলৈ লৈছিলিয়ে নহয় সেই টুলখনত বহিবলৈ লৈছিলি তই নিজেই তেনেকুৱা তই বা নিজেই জানিব লাগে এইখনত বহিলে তোৰ কষ্ট হ'বনে নহয় তই বা সেইটো নাজানিলে কেনেকৈ হ'ব বাৰু এই তাকে ইমান এইবিলাক কথা ভবা নহয় খুৰী তই তেনেকৈ পাহৰিলোঁ বুলি ক'লেই নহ'ব নহয় ভবা নহ'ল বুলি ক'লেই নহ'ব নহয় তই কৈছহে এতিয়া আজি 15-20 দিন আছে বুলি এতিয়া কেনেকৈ জানিবি তই কিজানি আকৌ আগেই বাঢ়ে নেকি আকৌ তই এবাৰ তাতে প্ৰথম
ক'ব নোৱাৰি নহয়, প্ৰথম হ'লে অকণমান আগু বাঢ়ে, মানুহৰ পিছো পৰে। তই এতিয়া সেইবুলি তই এইবোৰ কাম কৰিলে নহ'ব। এতিয়া সেই পুখুৰীৰ পৰা পানী তোলা, সেই গধুৰ গধুৰ বস্তুবোৰ ডঙা, এতিয়া তই কালিলৈকে সেই ভাতৰ চৌ পাতিয়ে আছ। তেনেকৈ এতিয়া সেইবোৰ কৰি থাকিলে নহ'ব ন, গম পাৱ নাই? এতিয়া তই দুখন এখন কাম শাহুৱেক দিব লাগিব। শাহুৱেওতো বুঢ়ী হোৱা নাই নহয়, শাহুজনী সেই জীয়ৰীয়ে হৈ আছে দেখোন গোটেইজনী, সেই মোতকৈ গাভৰুহে হৈ আছে। তই সেইকাৰণে সেই ভাত পানীবোৰ সেই তাইৰ শাহুৱেকে বনাবলৈ দিবি। তই নকৰিবি দেই, তই নকৰিবি। তই আকৌ সেই কাপোৰ কানিবোৰ বৰ থুকুচি মুকুচি ধুৱনি আকৌ তোৰ নিজৰ কাপোৰ কানিবোৰ। বৰকৈ থুকুচি নাথাকিবি দে, এতিয়া চফা নহ'লেও একো নহয়, পিছত ভাল হ'লে এনেও ভালকৈ ধুব পাৰিবি। আৰু হেৰি নহয়, এইবোৰ কাপোৰ কানি সি কিনিলি নে কেঁচুৱাৰ কাৰণে? তই আকৌ সেই কাপোৰ কানি কিনিলি নাই? নিজৰ কাৰণে আকৌ কাপোৰ কানি লাগিব ন, গম পাৱ নাই? সেই ফলা নাইটি দুটামান লাগিব নহয়। আইও, মায়ে আকৌ নাইটি পিন্ধিবলৈ নিদিয়ে নহয়। আই, সেইটো কথা নহয় নহয়, মায়ে নিদিয়ে বুলি তই আকৌ নিকিনিলে নহ'ব নহয়। এতিয়া সেইটো আকৌ সেই কেঁচুৱা সময়ত তোৰ নাইটিকেইটা লাগিবই, তই গম পাৱ নাই? আজিকালি আকৌ সেই নৰ্মেললৈ আশা কৰি থাকিব নোৱাৰি নহয়। আজিকালি কোনে চিজাৰিঙলৈকে লৈ যায়গৈ। নৰ্মেল হ'লেতো বাৰু ভালেই, চিজাৰিং কৰিলে কিন্তু নাইটি দৰকাৰ হ'ব। আকৌ তেতিয়া বিচাৰিলে কি দিবি তই? সেইকাৰণে আগতীয়াকৈ লৈ থবি। মই ছোৱালীকেইজনীৰ দিনত পাই থৈছোঁ আৰু সেইবোৰ সেই পিছত গৈ পিনি সেই ঘূৰি ফুৰিবলগীয়া হৈছে, গম পাৱনে? সেইকাৰণে আগতীয়াকৈ যোগাৰ কৰি থবি ধুই পখালি। তৌনো পাই কিনো কথাবোৰ ক, নহ'বও পাৰে হেৰি, এই নৰ্মেলো হ'ব পাৰে। এতিয়া তাই শেষলৈকে কাম বন কৰি মেলি আছে আৰু তই বৰ কিবা দৰকাৰী কথাবোৰ ক, আৰু এইবোৰ আগতীয়াকৈ নালাগে, হ'ব পিছত কেনেবাকৈ কিবা হ'লে কিনি ল'ব লাগিব আৰু। তয়ো বৰ দৰকাৰী কথাবোৰ ক দেই। সেই ৰাতি যদি 12টা বজাত হয়, তই কোনখন দোকানৰ পৰা কাপোৰ কিনিবি হে? কোনখনৰ পৰা কিনিবি? আৰু সেই নাইটিকেইটা দৰকাৰ হ'বই। ডাক্তৰে এনেই নকয় নহয়, সেই কাপোৰ কানি আগতীয়াকৈ আনি মেলি সেই ডেটল চেটল দি ধুই থ'বলৈ। সেই মাৰ্কিন চাৰ্কিন কাপোৰ দৰকাৰ হ'ব নহয়। তই পিছে এইবোৰ আনিলি নাই? কেঁচুৱাৰ কাৰণে কাপোৰ কানি আনিলি নাই? মাৰ্কিন কাপোৰ সেই টিকাত দিবলৈ লাগিব ন, অলপ কাপোৰ দৰকাৰ হয় নেকি? হাগিব মুতিব কিমান কাপোৰ লাগিব, সেইবোৰ আনি মেলি থৈছ নে কি ধুই পখালি? নাইও নাই নহয়। মাক এদিন ক'লোঁ, অ' মা আপুনি বোলো কাপোৰকেইটা বজাৰ কৰি আনেগৈ নি? এই নাই নাই, নালাগে নালাগে বোলে, এতিয়াই বোলে কাপোৰ বজাৰ কৰিব নালাগে বোলে, সময়ত বোলে মই আনি দিম নহয়, তেনেকৈ ক'লে। আগতীয়াকৈ বোলে সেইবিলাক বোলে কাপোৰ কানি বোলে আনি থ'ব নালাগে বুলি ক'লে। এইও কথা কিহৰ আগতীয়াকৈ সেইবোৰ কাপোৰ আনি থ'ব নাপায়? আজিকালি চবেই আগতীয়াকৈ আনি থয়। সেইবোৰ আকৌ এনেই আনি তই লগালগ পিন্ধালেই নহ'ব ন, গম পাৱ নাপাৱ? সেইবোৰ আনিব লাগিব, ভালকৈ ধুব লাগিব, আকৌ জোখমতে ল'ব লাগিব। তই সেই দোকানৰ পৰা লগালগ কিনি পিন্ধাবগৈ নোৱাৰ নহয়। সেই তেতিয়াহে তই গম পাবি, যেতিয়া তই লগালগ কিনিম বুলি আছ নহয়, তেতিয়া গম পাবি সেই কেঁচুৱাই চোলাডোখৰো পিন্ধিবলৈ নাপাব তেতিয়া সেইখিনি সময়ত। নালাগেও এতিয়া সেইবোৰ কাপোৰ কিনিব, এতিয়াই আছেই নহয় কিনিব। আগতীয়াকৈ কিনি থ'ব নাপায়, আগতে মোকো শাহুৱে দিয়া নাছিলে বাই, আৰু নাপায় নহয় এতিয়া কিনি থ'ব, সেইকাৰণে নালাগে বুলি কৈছোঁ। আৰু ককাকৰ লেতেৰা সেই পুৰণা সেই চুৰিয়া ঢেৰ আছে, সেইবোৰহে ভাল টিকাত দিবলৈ। তাৰ 5-6খনমান ফালি ল'লেই হ'ব। ইমান চেকা লগা সেই কল চল কাটোতে গোটেই কোলা চেকা লগা সেইবোৰ তেনেকুৱা ঢেৰ আছে, তেনেকুৱা 2খনমানকৈ লৈ যাব আৰু। আইও, তই যে বৰ বেলেগ কথা কৱ দেই। কেঁচুৱাক সেই নতুন কাপোৰকেইটাই নোধোৱাকৈ পিন্ধাবলৈ নিদিয়ে। তইনো বা সেই চেকা লগা চুৰিয়াকেইখন পিন্ধাবিগৈনে বাৰু? সেই তোক ডাক্তৰে আগতেই খেদিব, সেইবোৰ দলিয়াই দিব, তই গম পাইছ নাই? তই কি বুলি ভাবিছ? তোৰনো বা ইমান নতুন কেঁচুৱাটো আহিব, নতুন কাপোৰ দিব লাগে ধুনীয়াকৈ ধুই পখালি। তই আকৌ কৈছ কি সেই বুঢ়াটো ভাগৰ সেই চেকা লগা চুৰিয়াকেইখন দিম বুলি কৈছ। তই কম মানুহ নহয় দেই। তই আচলতে নজনা নহয়, গম পাৱ নে? তই জান, তই কওঁ বুলিহে কৈছ যেন লাগিছে মোক পাই। তই আৰু এইবোৰ আগতেও পাইছ নহয়, একেবাৰে নোপোৱাকৈ থকা নাই নহয়। মই সেই ছোৱালীকেইজনীৰ দিনত এইবোৰ পাই থৈছোঁ আৰু, গম পাৱ নে? পাই থৈছোঁ সেইবোৰ। তই সেই মাৰৰ কথা নুশুনিবি। সেই আগতীয়াকৈ গৈ পিনি সেই মাৰ্কিনৰ কাপোৰ কেইখনমান আনিবিগৈ, আনি ধুনীয়াকৈ ডেটল চেটল দি ধুই পখালি। তই ধুব নোৱাৰ, সেই মাৰকে কবি ধুবলৈ। ধুই নিদিলে মানে মোক দিবি, মই ধুই দিম। হ'ব খুৰী, লাষ্টৰ আল্ট্ৰাচাউণ্ডখন কৰিবলৈ যাম নহয়, তেতিয়া মোৰ লগত ওলাবচোন। এই গাড়ী এখন ভাড়া কৰি লৈ যাম নহয়, আপুনিও ওলাব লগতে, আৰু কি কি লাগে বজাৰ কৰি আহিম। কি কি লাগে আনি দিম আৰু আপোনাক, আপুনিয়ে ধুই মেলি থ'ব। আৰু ডাক্তৰ গ'লে আপুনিয়ে ওলাব দেই, আমাৰ মায়ে আকৌ নাজানেই নহয়। আপুনি এতিয়া গৈ থকা মানুহ, কি কি লাগে এতিয়া আপুনি গম পাব। লৈ যাবি সেই কণীকে লৈ যাবি, গম পাই নাই? তাই জীয়েকহঁতৰ লগত নতুনকৈ থাকি অহা নাই, তাই জানিব। আৰু এইকে লৈ বজাৰকেইটা কৰি আহিবি, কি কি লাগে দেই।